আপুনি চাহৰ কাপ বা কফিৰ কাপ এটা তুলি লওঁতে হাতত অসুবিধা পায় নেকি? বা কিটচেনত কাম কৰোঁতে আপুনি ৰন্ধা বঢ়া কৰোঁতেও আপোনাৰ হাতখন বিষায় নেকি? বা দৈনন্দিন জীৱনত অন্য কাম কৰোঁতে আপোনাৰ হাতখন বিষায় নেকি? চিন্তা নকৰিব, এইটো এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা, যাক আমি টেনিছ এলব' বুলি কওঁ। হেল্ল' এভৰিৱান, AK ফিজিঅ'লৈ আপোনাক স্বাগতম। এই চেনেলটোৰ জৰিয়তে আপুনি আপোনাৰ শৰীৰটোক বিষ আৰু আঘাতৰ পৰা মুক্ত কৰিব পাৰিব। এই ভিডিঅ'টোত মই টেনিছ এলব' বা কিলাকুটি বিষৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা ডিটেইলছ ক'ম। ইয়াৰ কাৰণ কি আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু আগৰ দৰে হাতখনৰ শক্তি উভতাই আনিব পৰা আৰু ঘৰতে কৰিব পৰা উত্তম ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট কি আৰু ভৱিষ্যতলৈ এইটো প্ৰব্লেম নহ'বলৈ কি কৰিব লাগে আৰু তাক জানিবৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। টেনিছ এলব'ক লেটাৰেল এপিকণ্ডাইলিটিছ বুলি কোৱা হয়। ফৰামৰ টেণ্ডনৰ লগত লগ লাগি থাকে এলব'ৰ বাহিৰ চাইডে। যেতিয়া আমি হাতখন অভাৰ ইউজ কৰোঁ, মানে কাম কৰোঁতে আমি বহুত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কি হয়, কিলাকুটি বাহিৰ ফালে লাগি থকা টেণ্ডনডালত ইয়াতে কি হয়, প্ৰেছাৰ পৰে। ফলত টেণ্ডনডালত আঘাত পৰে আৰু বিষ অনুভৱ হয়, হাতখনৰ শক্তি লাহে লাহে কমি যায়। এই প্ৰব্লেমটো অকল টেনিছ প্লেয়াৰৰ মাজতেই নহয়, দৈনন্দিন জীৱনত যিয়ে ৰিষ্ট আৰু আৰ্ম ব্যৱহাৰ কৰা কাম বেছি কৰিছে তেওঁলোকৰ মাজত এই প্ৰব্লেমটো বেছি দেখিবলৈ পোৱা যায়। আপুনি গোটেই দিনটো ঘৰৰ কাম কৰে নেকি? টাইপিঙৰ কাম কৰে নেকি? বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিয়ে নেকি? ধৰক আপুনি বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা কাম কৰে নেকি? তেন্তে আপুনি সজাগ হোৱা দৰকাৰ। আপুনি পেইন ফিল কৰিব পাৰে বস্তু উঠাওঁতে, বস্তু তোলোতে, বা বটলো আপুনি হাফৰ খুলিলেও আপুনি পেইন ফিল কৰিব পাৰে। যদি আপুনি পেইন ফিল কৰিছে, তেনে লগে লগে আপুনি হাতৰ গ্ৰিপৰ ষ্ট্ৰেংথটো আপুনি কম ফিল কৰিব পাৰে। আৰু বাহিৰ ফালে, আপোনাৰ হাতৰ বাহিৰ ফালে ইয়াতে কোমল কোমল ফিল কৰিব পাৰে, কেতিয়াবা ফুলিবও পাৰে। এই বিষয়ে আপোনাৰ দৈনন্দিন জীৱনত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি ইয়াক ঠিক কৰিব পাৰে। ঘৰতে ফিজিঅ'থেৰাপি টেকনিক ব্যৱহাৰ কৰি আপুনি নিজেই এই বিষ ভাল কৰিব পাৰে। মই সদায় আপোনালোকক প্ৰমাণ সমৰ্থিত চিকিৎসাৰ পৰামৰ্শ দিওঁ। ঘৰতে কি কি কৰিব পাৰে? ফাৰ্ষ্ট, আপুনি ৰেষ্ট ল'ব পাৰে। লগে লগে আপুনি কি কৰিব, এক্টিভিটি মডিফিকেশ্যন কৰিব লাগে। মানে বিষ বেছি সৃষ্টি কৰিব পৰা যিবিলাক কাম, পুনৰাবৃত্তি কাৰ্যকলাপ, মানে আপুনি ধৰক কম্পিউটাৰতে টাইপ কৰি আছে, টাইপ কৰা কামবিলাক আপুনি পৰিহাৰ কৰিব লাগিব। কিটচেনত খাদ্য বনোৱা কাম, খাদ্য বনালে কি হয়, আপুনি হেঁপা আপুনি খুব বেছি ব্যৱহাৰ কৰিবলগীয়া হয়। লগতে পাচলি কটা কামো আপুনি পাৰিলে বন্ধ কৰাটো ভাল। আৰু হাতেৰে কাপোৰ ধোৱা আৰু কাপোৰ চেপা, এইকেইটা কাম যদি আপুনি পৰিহাৰ কৰিব পাৰে নহয়, ইয়াৰ পৰা আপুনি বহুত সকাহ পাব। ছেকেণ্ড, আপোনালোকে আইচ পেক বা বৰফ ব্যৱহাৰ কৰিব পাৰে। বৰফ কেনেকৈ ব্যৱহাৰ কৰিব? কাপোৰ এখনত বৰফটো মেৰিয়াই ল'ব, নতুবা আপুনি ফাৰ্মাচীৰ পৰা কিনি অনা আইচ পেক বা আইচ জেল পেক আপুনি ইউজ কৰিব পাৰে 10 পৰা 15 মিনিট সময়। আৰু এই বিষ কমাবৰ কাৰণে দিনটোত আপুনি কেইবাবাৰো ইউজ কৰিব পাৰে। থাৰ্ড, ফৰআৰ্ম ব্ৰেচিং। ব্ৰেচ ইউজ কৰিলে আপোনাৰ টেণ্ডনৰ পৰা প্ৰেছাৰটো কম হ'ব, ফলত আপোনাৰ হাতৰ বিষটো কমিবলৈ আৰম্ভ কৰিব। এই তিনিটা কাম কৰাটোৱে যথেষ্ট নহয়। আপুনি আপোনাৰ হাতৰ পেশী বা মাচলছবিলাকৰ ষ্ট্ৰেংথ বঢ়াব লাগিব আৰু সুস্থ কৰিব লাগিব। এইখিনিতে আচল কামবিলাক ফিজিঅ'থেৰাপিয়ে কৰে। ফাৰ্ষ্ট, ছফ্ট টিচু মবিলাইজেশ্যন কৰিব লাগিব। ছফ্ট টিচুবিলাক মবিলাইজেশ্যন কৰাৰ ফলত কি হ'ব, আপোনাৰ হাতখনৰ ফ্লেক্সিবিলিটিটো বাঢ়ি যাব আৰু লগে লগে আপোনাৰ টেণ্ডনৰ যিটো টেনশ্যন সেইটো ৰিলিজ হৈ যাব। ছেকেণ্ড, আপোনালোকক মই দেখাম 4টা টপ টেনিছ এলব' এক্সাৰচাইজ, আৰু এই এক্সাৰচাইজবিলাক মই কৰি দেখাম। আপোনালোকে ঘৰতে এই এক্সাৰচাইজবিলাক কৰিব পাৰিব আৰু হাতখনৰ শক্তি ঘূৰাই আনিবলৈ সক্ষম হ'ব। আৰু এই এক্সাৰচাইজবিলাক কৰি পিনি পুনৰাবৃত্তি হোৱাত বাধা দিব পাৰিব। এতিয়া ষ্টেপ বাই ষ্টেপ মই এক্সাৰচাইজবিলাক কৰি দেখাম, আপোনালোকে ফ'ল' কৰিব। আৰু সদায় মনত ৰাখিব, এক্সাৰচাইজবিলাক কৰোঁতে সদায় লাহে লাহে আৰম্ভ কৰিব লাগে। ফাৰ্ষ্ট, আপোনালোকক মই দেখাম ৰিষ্ট এক্সটেনশ্যন ষ্ট্ৰেচিং কেনেকৈ কৰিব। হাতখন প্ৰথমতে চিধাকৈ মেলিব, মেলি পিনি নেক্সট হাতেৰে আপোনালোকে তললৈ টানি ধৰিব আৰু কাউণ্ট কৰিব 1 2 3 4 5 6 7 8 9 10। এনেধৰণে আপুনি 10 বাৰ কৰিব। মই প্ৰথম এবাৰ দেখালো, আকৌ নেক্সট বাৰ দেখাইছো। মই এতিয়া হাতখন চিধাকে মেলিলো, তললৈ টানি ধৰিছো 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে 10 বাৰ কৰিব। আৰু এই এক্সাৰচাইজটো ৰাতিপুৱা একবাৰ, দুপৰীয়া একবাৰ আৰু গধূলি একবাৰ কৰিব। এতিয়া আপোনালোকক মই দেখাম ইচেণ্ট্ৰিক ৰিষ্ট এক্সটেনশ্যন এক্সাৰচাইজ। টেবুলত এনেকৈ হাতখন ৰাখিব, হাতত এটা 1 লিটাৰৰ গধুৰ বটল ল'ব পানীৰ সৈতে, নতুবা এটা ডাম্বেল ল'ব পাৰে, নহবা আপোনালোকে চেণ্ডবেগ ল'ব পাৰে। লৈ পিনি কি কৰিব, হাতখন এনেকৈ ৰাখিব, ৰাখি পিনি তললৈ নিব 1 2 3 4 5 6 7 8 9 10। আকৌ ওপৰলৈ আনিব এনেকৈ, আকৌ তললৈ নিব 1 2 3 4 5 6 7 8 9 10। এনেকৈ ধৰণে আপোনালোকে 10 বাৰ কৰিব আৰু দিনত এইটো ৰাতিপুৱা, দুপৰীয়া আৰু ইভিনিং 3 বাৰতে কৰিব। এতিয়া মই আপোনালোকক কৰি দেখাম ফৰআৰ্ম ৰোটেশ্যন উইথ এ লাইট ৱেইট কেনেকৈ কৰিব। হাতখন এনেকৈ ৰাখিব,
ৰাখি পিনি এটা ৱেইট ল'ব এনেকৈ ৱেইট লৈ পিনি হাতখন এনেকৈ ঘূৰাব 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে কৰিব আকৌ এবাৰ মই দেখাই দিছোঁ কেনেকৈ কৰিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ ধৰণে আপোনালোকে কৰিব মৰ্ণিং আফটাৰনুন এণ্ড ইভিনিং উইথ ষ্ট্ৰেংথেনিং এক্সাৰচাইজ এনেকৈ হাততে এটা স্মাইলি বল লৈ ল'ব ফাৰ্মাচীত আপোনালোকে কিনিবলৈ পাব বলটো এনেকৈ কি কৰিব ধৰি পিনি এনেকৈ চেপিব 1 2 3 4 5 6 7 8 9 10 ৰিলিজ কৰি দিব আকৌ চেপিব 1 2 3 4 5 6 7 8 9 10 এনেদৰে আপোনালোকে দিনটোত মৰ্ণিং আফটাৰনুন ইভিনিং 3বাৰ কৰিব প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ সদায় এক্টিভিটি কৰাৰ আগত আপুনি ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং কৰাটো নিতান্তই প্ৰয়োজন ৱাৰ্ম আপত আপুনি কি কৰিব হাতৰ আঙুলিবিলাকৰ মুভমেণ্ট কৰিব পাৰে এনেকৈ 10 টাইমছ কৰিলে আপুনি 10 টাইমছৰ পৰা 15 টাইমছ বা 20 টাইমছ কৰিব পাৰে লগতে আপুনি ৰিষ্ট মুভমেণ্ট কৰিব পাৰে এই ধৰণে আপুনি ক্লকৱাইজ কৰিলে আপুনি 10 টাইমছ এণ্টি ক্লকৱাইজ কৰিলে 10 টাইমছ তাৰপিছত হেমাৰ গ্ৰিপত আপুনি হাতখন তল ওপৰ কৰিব পাৰে শ্ল'লি কৰিব আৰু আপুনি বাইচেপ কাৰ্ল কৰিব পাৰে এই ধৰণে তললে নিলে ওপৰলে এনেকৈ 10 টাইমছ কৰিলে তাৰপিছত আপুনি ষ্ট্ৰেচিং কৰিলে তাৰপিছত আপুনি লাইট ৱেইট লৈ পিনি তলৰ পৰা ওপৰলৈ কৰিব এইবিলাক ষ্ট্ৰেংথেনিং এক্সাৰচাইজত যাব তাৰপিছতে ৱেইট লৈ পিনি আপুনি আকৌ ৰোটেশ্যন কৰিব লাগে ৰিষ্ট ৰোটেশ্যন কৰিব লাগে এইবিলাক তাৰপিছত আপুনি কণ্টিনিউ কৰিব পাৰে আৰু এক্টিভিটিবিলাক কৰাৰ সময়ত আমি এপ্ৰপ্ৰিয়েট প'ষ্টাৰ মেইনটেইন কৰিব লাগে মানে সঠিক ভংগীমা আমি ধৰক হাতখন টেবুলত ভালদৰে থৈ পিনি আপুনি সঠিকভাৱে আমি কৰিব লাগে লাহে লাহে আপুনি সঠিকভাৱে কৰিব লাগে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে টেনিছ এলব' কি কিয় হয় আৰু কি কি কৰি পিনি আপোনাৰ টেনিছ এলব' নিৰাময় কৰিব পাৰি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি পিনি নটিফিকেশ্যন পাবৰ বাবে সক্ৰিয় কৰি লওক